Kedamtangarni Rongkhang constituency ni Phaingkorasir Keparni BJP mass joining program along Karbenglong Autonomous Council CM Dr. Tuliram Ronghang Alangli Hinpen West Karbenglong District Youth Congress Committee Amaipu Agostining Hiaphan Karbok Ponaputhak Pini Lakha Troxy Kopli Mondol Congress Committee West Karbenglong Sai Hemalong Pen Agostining Hi Perangki Amai Gangni Pont Tangte Alangli Kaninji Ponolam Thile Puthot Arju Pont Husina Kyuri Pen Sarkonter on report News Headlines 24/7 নমস্কাৰ যোৱা 29 তাৰিখে ৰংখাং এমএসি কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত বিজেপিৰ মাছ জইনিং প্ৰগ্ৰামত এটা এলিগেশ্যন লগাইছিলে বা সেই মিটিঙত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডাঙৰীয়াই সেই ভাষণত কৈছিলে যে 20 নং বৈঠালাংছৰ যিজন প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী MLA প্ৰাৰ্থী তেওঁৰ ঘৰত কুণ্ডাই চেগুন তেওঁৰ ঘৰত জব্দ কৰিছে ফৰেষ্টে আৰু কোনো অনুমতি নোহোৱাকে তেওঁ সেই কামবিলাক কৰিছে বুলি সেই পাব্লিক মিটিঙত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তাত দাঙি ধৰিছিলে এতিয়া মই কাৰ্বি আংলং ৰাইজক মই এটা ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছোঁ যে যদি 20 নং বৈঠালাংছ কংগ্ৰেছৰ প্ৰাৰ্থীৰ ঘৰত যদি গাড়ীয়ে চেগুনৰ কুণ্ডা ধৰিছে তেতিয়াহ'লে এভিডেন্সটো আমাক দিব লাগে মোৰ ঘৰৰ ফটো সিজাৰ লিষ্ট কোনখন গাড়ীত কুণ্ডা আনিছে সেই গোটেই এভিডেন্সবিলাক আমাক দেখাব লাগে তেওঁ চিউৰি কৈছে বোলে লাইসেন্স নাই তেওঁ নিজে নিজক প্ৰমাণ কৰাইছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত লাইসেন্স নোহোৱাকে বহুত দুৰ্নীতি কাম চলি আছে বুলি তেওঁ নিজে নিজকে প্ৰমাণ কৰাইছে আৰু মোৰ প্ৰশ্নটো হ'ল যদি মোৰ ঘৰত কুণ্ডাই যদি চেগুন সিজ কৰিছে তেতিয়াহ'লে তেওঁৰ চৰকাৰ তেওঁৰ ডিপাৰ্টমেণ্ট আৰু সেই বিভাগৰ তেওঁ EM তেওঁ লগে কিয় একশ্যন লোৱা নাছিলে কোনদিনা সেই কুণ্ডাই কাঠ ধৰিছিলে তেওঁৰ হাতত গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে সেই লগে তেওঁ ডিপাৰ্টমেণ্ট হয় তেওঁ ধৰিব লাগিছিলে আৰু যিহেতু ইয়াত প্ৰেছ মিডিয়া বন্ধু বহুত আছে মোৰ ঘৰত যোনদিনা কুণ্ডাই যদি চেগুন ধৰা পৰিছে বুলি আপোনালোকে গম পোৱাহেঁতেন তে আপোনালোকৰ নিউজতো বাজিলে হয় যে আমুক কংগ্ৰেছৰ যি প্ৰাৰ্থী 20 নং বৈঠালাংছৰ যোনজন প্ৰাৰ্থী তেওঁৰ ঘৰত কুণ্ডাই যিমান কুণ্ডা আছে তেওঁৰ ঘৰৰ পৰা ফৰেষ্টে উদ্ধাৰ কৰিছে বুলি আপোনালোকৰ নিউজতো আহিলে হয় কিন্তু তেওঁ ক'ত কাৰ থ্ৰুহেদি তেওঁ খবৰ পাইছে কোনে তেওঁক খবৰ দিছে সেইটো আমিও অৱগত নহয় তেওঁ যি কথা কৈছে সেইটো কাৰ্বি আংলঙৰ ৰাইজক মই জনাব বিচাৰিছোঁ যে এইটো টোটেলি মিছা আৰু যদি সঁচা তেতিয়াহ'লে প্ৰমাণ দি দেখাওক যে কংগ্ৰেছৰ প্ৰাৰ্থীৰ ঘৰত চেগুনৰ কুণ্ডা ট্ৰাকে যি ধৰিছে সেই বস্তুটো তেওঁ প্ৰমাণ দেখাব লাগিব তেওঁ এজন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তেওঁ কোৱা মানুহ বহুত ধৰণৰ মানুহে নানা ধৰণৰ কথা ক'ব কিন্তু নিজৰ যি বিবেচনা সেইটো ভালকৈ চিন্তাধাৰা কৰি কাৰোবাক এলিগেশ্যনটো লগাব লাগে সেইটোৰ কাৰণে মই আজি স্পষ্টবাদী দিবলৈ বিচাৰিছোঁ ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছোঁ কাৰ্বি আংলঙৰ ৰাইজক যে মিছা কাৰোবাক কথা গোটাই দিব নালাগে সত্যৰ জয় সদায় সত্য থাকিব আৰু তেওঁৰ বিষয় যিমান নিউজত ওলাই আছে সেইটোতো ওলাই আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰত
যিমান দুৰ্নীতি হৈ আছে সেই গোটেই দুৰ্নীতিৰ ফাইল আমি আহিবলগীয়া দিনত আমি গোটাই আছোঁ আৰু আমাৰ হাইকমাণ্ডৰ লগত আমি আলোচনা কৰি আছোঁ। সেই ফাইলবিলাক গোটোৱা হোৱাৰ পিছত আমি দিল্লীলৈ সেই ফাইলবিলাক প্ৰেৰণ কৰিম। আমাৰ হাইকমাণ্ড AICC লৈ আমি প্ৰেৰণ কৰিম আৰু AICCয়ে যি সিদ্ধান্ত ল'ব এই কৰাপশ্যনৰ বিষয় লৈ, যদি AICCয়ে যদি কয় যে CBI এনকুৱাৰী হ'ব লাগে, NIA এজেঞ্চিক আমি এনকুৱাৰী কৰাব লাগে, ED থ্ৰুদি আমি এনকুৱাৰী কৰাব লাগে, সেইটো হাইকমাণ্ডে ডিচিশ্যন ল'ব। সেইটো কাৰণে আমি কংগ্ৰেছৰ দল হৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত যিমান দুৰ্নীতি হৈ আছে প্ৰতিটি দুৰ্নীতিৰ হিচাপ এটা এটা কৰি কংগ্ৰেছে এতিয়া ল'ব আৰু সেই কামটো আৰম্ভ হৈ গৈছে। আহিবলগীয়া দিনত আপোনালোকে গম পাব যে কিমান দুৰ্নীতি হৈ আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত, সেইটো ৰাইজক আমি জনাবলৈ আমি প্ৰস্তুত হৈ আছোঁ। আৰু এটা কথা টিভিত দেখিছে, আমাক এটেক কৰাৰ আগত আপোনালোকে দেখিছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিয়ে এটা প্ৰেছ মিট দিছিলে আৰু সেই প্ৰেছ মিটত আমাৰ CM ডাঙৰীয়াক কাঠ, বালু, শিল গোটেই চেণ্টিকেটৰ মাষ্টৰ বুলি তেওঁক গোটাই দিছিলে। এতিয়া সেই কংগ্ৰেছে যেতিয়া তেওঁৰ এগেইনষ্টত এলিগেশ্যন আনিছে তেতিয়া তেওঁৰ মাথা কাম কৰা নাই। সেইটোৰ কাৰণে হোৱা নোহোৱা অভিযোগ তেওঁ কংগ্ৰেছৰ ওপৰত জাপি দিব বিচাৰিছে। আজি ইমান দিন হ'ল কংগ্ৰেছৰ প্ৰাৰ্থীক তেওঁ আঙুলিয়া নাছিলে, কিন্তু আজি তেওঁক যেতিয়া আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছে আঙুলিয়াইছে তেতিয়া তেওঁৰ মাথা কাম দিয়া নাই, হোৱা নোহোৱা তেওঁ বকিবলৈ ধৰিছে। সেইটো কাৰণে আমি সিদ্ধান্ত লৈছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰত ইয়াৰলি যিমান ফাণ্ড আহে সেই ফাণ্ড ক'ত সঠিকভাৱে খৰচ কৰিছে সেই প্ৰতিটো ফাণ্ড সেইটো নিউজত বাজিছে আৰু তেওঁৰ যোনজন ইঞ্জিনিয়াৰ সেই ইঞ্জিনিয়াৰে ফেচবুকতো দিছে। সেইটো কাৰণে আমাৰ প্ৰশ্ন, এজন CM বা এজন EM যদি কাউন্সিলত যদি তেওঁলোকে প্ৰতিনিধি হৈছে বা কাউন্সিলৰ CEM হৈছে, তেওঁলোকৰ মান্থলি ইনকাম কিমান, দৰমহা কিমান, দৰমহা চাই তেওঁলোকৰ সম্পত্তিটো বেছি হৈছে। তে কৰাপশ্যন কোনে কৰিছে? এতিয়া আপোনালোকে দেখিছে যে ঘৰৰ কথা ওলাইছে আৰু ক'ৰবাত ডাঙৰ বাগান কৰি থৈছে, ক'ৰবাত ফাৰ্ম আছে, ক'ৰবাত চাহ বাগান আছে। সেই গোটেইবিলাক তথ্য আমি কালেকশ্যন কৰি আছোঁ আৰু এফালে ক'ৰবাত আমাৰ পশ্চিম কাৰ্বি আংলঙত মুক্ৰ বুলি কোৱা এটা ঠাইত হাজাৰ বিঘা ডাঙৰ গছ JCB ফকলেণ্ড লগাই পেলাই গোটেই গছ গছনিবিলাক চাফা কৰি তাত এটা বেলেগ এটা বাগান তেওঁ বনাব বুলি আমি ইতিমধ্যে গম পাইছোঁ। সেইটো কাৰণে আমাক ৰাইজে জানিব বিচাৰিছে যে সেই যে গছ গছনিবিলাক যে কাটিছে সেইটো ডিপাৰ্টমেণ্টেলি কিবা প্ৰচিডিউৰ কৰাৰ পিছত কাটিছে নে তেওঁ নিজে CEM হোৱাৰ কাৰণে তেওঁৰ নিজৰ ডাইৰেকশ্যন মতে সেই কামবিলাক কৰিছে। আজি আপোনালোকে গম পাইছে কিমান এলিগেশ্যন, কিমান কৰাপশ্যন, কাৰ্বি আংলঙৰ ৰাইজৰ যিমান সম্পদ টকা এইবিলাক গোটেই লুটি মুটি চেছ কৰি পেলাইছে। এতিয়া সেই গোটেই বস্তুবিলাক ঢাকিবলৈ কাৰণে আমাক এলিগেশ্যনটো লগাই আছে। সেইটো কাৰণে কাৰ্বি আংলঙৰ ৰাইজে চব বস্তু দেখি আছে, চব বস্তু গম পাই আছে। আহিবলগীয়া দিনত ৰাইজে আৰু কংগ্ৰেছৰ দলে উচিত বিচাৰ, উচিত তদন্ত এই গোটেই বিষয়বিলাকত হ'ব লাগে বুলি আজি আপোনালোকৰ চেনেলৰ থ্ৰুদি আমি কংগ্ৰেছৰ দল হৈ পেলাই আমি আপোনালোকক জনাইছোঁ।